Hello friends, good morning. কি খবৰ? আশা কৰিছো সকলো ভালে আছে। কৰোনা আকৌ আহিছে, মাস্ক লগাই লৈছো। আমি আজি গৈ আছো ভুটান বৰ্ডাৰ। ভুটান বৰ্ডাৰ এটা নতুন প্লেচ ডেভেলপ হৈছে, নাম হৈছে গ্ৰীণ হিমালয়া। গতিকে আমি যাত্ৰা আৰম্ভ কৰিছো গুৱাহাটীৰ পৰা। কিমান দূৰ গম নাপাওঁ, গৈ পাই আপোনালোকক জনাম যে কিমান দূৰ ইয়াৰ পৰা লাগে। আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আহি প্ৰায় পাইছোহি আমাৰ স্পটলৈ। এই দুৰ্গম ৰাস্তা, এখন আছে নদী, নদীখন শুকাই গৈ গোটেই গছ গছনি ভৰি পৰিছে। বাৰিষা দিনত সাংঘাতিক মানে বানপানী হয় ইয়াতে। তো নদীৰ মাজে মাজে গৈ আছো, কিন্তু শুকান বালিৰ মাজে মাজে গৈ আছো। এই পাহাৰখন দেখিছেনে? এইখন পাহাৰ হৈছে ভূটান পাহাৰ, আৰু এখন ভূটান, এখন হৈছে ইণ্ডিয়া। আহি পালোহি গ্ৰীণ হিমালয় পিকনিক স্পটৰ গেট। এইখন হৈছে গ্ৰীণ হিমালয় গেট। আমাক ৱেলকাম কৰিছে। আমাৰ আগে গৈ আছে মনোজ দা, গাড়ীখন গৈ আছে, আমি পিছে পিছে গৈ আছো। ফাইনেলি পালোহি আমি গ্ৰীণ হিমালয়। গুৱাহাটীৰ পৰা 2 ঘণ্টা 2.5 ঘণ্টামান আমি জাৰ্ণি কৰি আহিলোঁ, আৰু গুৱাহাটীৰ পৰা ঠিক 100 কিলোমিটাৰ দূৰত গ্ৰীণ হিমালয়। আৰু এইখন হৈছে গ্ৰীণ হিমালয় গোটেই পৰিৱেশ, আৰু আমাৰ পিকনিক স্পটটো তাতে, আমি তাতে গৈ আছোঁ। আহক। জীৱনৰ 38টা বসন্ত পাৰ কৰিলোঁ, কোনোদিনে দেখা নাই পিকনিকত যে নাম কীৰ্তন দি আৰম্ভ কৰা। আজি প্ৰথম দেখিছোঁ, কিন্তু আনকমন। চাওক, আহকচোন। নাম কীৰ্তন দি আৰম্ভ কৰিছে পিকনিক। এয়া হৈছে মোৰ জীৱনত প্ৰথম এক্সপেৰিয়েঞ্চ। এই যে নাম কীৰ্তন ভাগ কোন ভগৱানক আগবঢ়াইছে? তাৰমানে আমাৰ অনুষ্ঠানটো আজি আমাৰ কেদাৰনাথ প্লাছ বৰদিনাথ তীৰ্থ ভ্ৰমণ কৰি আহিলোঁ। আমি আচলতে তাতে ভাবিছিলোঁ যে এঠাইতকৈ গোটেইকেইটা লগ হৈ পেলাই কিবা এটা অনুষ্ঠান পাতিম। সেই উদ্দেশ্যে এনেই অনুষ্ঠানটো আৰম্ভ কৰিম। মানে কথাটো কি হৈছে, কেদাৰনাথৰ আজি যি টিম আছিলে, সেই টিমটোৱে আজি অৰ্গেনাইজ কৰিছে পিকনিকটো। গতিকে ভগৱান মহাদেৱক আজি অৰ্পণ কৰি আজি পিকনিক ভাগটো আৰম্ভ কৰিব। বাক্যমৃহীত কৃপায়ে হিংসিয়া প্ৰতিনীত দয়াময় কৃষ্ণ সদাহি অমৰ প্ৰাণ সদা শিৱ অসনাতন প্ৰভুৰে। জায়গাটো কিন্তু বঢ়িয়া আছে। দাদা কি বনাইছে তো? এইটো হেৰি
এই লাবৰা চব্জি লাবৰা চব্জি এই কুকাৰত এইটো কি কুকাৰত মাছৰ ভাপা আচ্ছা আচ্ছা আৰি মাছৰ ভাপা আৰি মাছৰ ভাপা এইটো কেঁচা আৰি এই মাছৰ ভাপা হ'ব অ'কে আৰু এইফালে এইটো মটন জলপাই বইল হৈ গৈছে এইটো জলফাই এই জলফাই কি হ'ব এইটো এইটো পিটিকা হ'ব অ' জলফাই পিটিকা আচ্ছা আজি টেষ্ট কৰিম জলফাই পিটিকা ভক্তই কেদাৰনাথ আৰু বদ্ৰীনাথ আমি দৰ্শন কৰি আহিছিলোঁ তেওঁলোকক মাল্য অৰ্পণ কৰিব আমাৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক লক্ষ্যধৰ বৈশ্যই আৰু আমাৰ এই পিকনিকৰ উপসভাপতি প্ৰথমতে আমি বহুদাক শ্বহীদ কৰি তাক মাল্য অৰ্পণ কৰিবলৈ আমি আহ্বান জনালোঁ মাল্যাৰ্পণ কাৰ্যসূচী আৰু যিসকল কেদাৰনাথ বাবা ধামত গৈছিল সেইসকলে আজি পিকনিকটো অৰ্গেনাইজ কৰিছে আৰু সেইসকলে আজি একদম ভগৱানৰ ওচৰত অৰ্পণ কৰি নীতি নিয়মৰ মাজে আজি পিকনিকটো আৰম্ভ কৰিব তেখেতলোকে আজি মাল্যাৰ্পণ কাৰ্যসূচী সমাপ্ত কৰিছে আৰু সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি পিকনিকটো আৰম্ভ কৰিম জয় ভগৱান মোৰ পাছফালে যিখন পাহাৰ দেখিছে নহয় এইখন হৈছে ভূটান পাহাৰ আৰু ইফালে হৈছে ইণ্ডিয়া ইফালে হৈছে ভূটান এই পাহাৰখন হৈছে বৰ্ডাৰ আজি এনেদৰে এটা বিহুৱে আজি সামৰণি মাৰিছোঁ এই হিমালয় বাকৰিত আৰু সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে বিদায় লাগিছোঁ আজিলৈ এই পিকনিকস্থলীৰ পৰা আৰু আপোনালোকক বিচাৰিছোঁ মৰম আশীৰ্বাদ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ অহা সপ্তাহত আকৌ পুনৰ এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ তেতিয়ালৈকে বাই বাই।